বোলো ভালেই আছে, ময়ো ভালেই আছোঁ। তাৰপিছতে এতিয়া সেয়া অকণমান ওলাই যাওঁ, বহুত দিন হ'ল ওলাই যোৱা নাই, সেইকাৰণে বোলো আজি অকণমান ওলাই যাওঁ। দেৰিয়ে হ'ল আহোঁতেনে, ৰাতিপুৱা উঠা দেৰি হ'ল, সেইকাৰণে অকণমান লেট হৈ গ'ল আৰু ওলাওঁতেনে। তাৰপিছতে আজি পিছত বহি লৈছোঁ, মানে এওঁ লগৰ এজন যাব, সেইটো কাৰণে বোলো মই পিছতে বহোঁ আৰু ল'ৰা মানুহকেইটা আগত বহিব আৰু সেইকাৰণে মই এতিয়া পিছতে বহি লৈছোঁ। তাৰপিছত তাকে এতিয়া গৈ থাকোঁ, ক'ত যাম কি কথা সেয়া দেখাম বাৰু। কাৰণ হৈছিলে আমি কলিয়াবৰ মেনত যোৱা কথা আছিলে, কিন্তু মানে হেৰি হৈ গ'ল, তাতে গ'লে মানে আগতীয়াকৈ বুকিং কৰিব লাগে, আমি সেইটো কথা গম নাপালোঁ। তাৰপিছতে সেয়া লগৰজনে ক'লে আৰু যে তাতে গ'লে আগতীয়াকৈ বুকিং কৰিব লাগে। তাৰপিছত তাতে ফোন চোন কৰিলোঁ, তেতিয়া তেওঁলোকেও ক'লে মানে তাত ষ্টে' নকৰিলেও সেই আগতীয়াকৈ বুকিংটো কৰি পেলাই তেতিয়াহে মানে তেনেকৈহে যাব পাৰি। আৰু তাত গ'লে মানে তাতে খালি বুকিং কৰিব লাগিব 2-3 দিনৰ আগতে, কিন্তু আমিতো নাজানো ন সেইটো কথা। সেইটো কাৰণে মানে সেইটো কেঞ্চেল হৈ গ'ল তাতে যোৱাটো, কিয়নো আমি বুকিং কৰা নাছিলোঁ। কাৰণে সেইটো কেঞ্চেল হোৱাৰ কাৰণে মানে এতিয়া ভাবি আছোঁ ক'ত যাওঁ ক'ত নাযাওঁ। এতিয়া বোলো ওলাই আহিছোঁ, যাম আৰু এতিয়া য'তে মন যায় ত'তে গুচি যাম। কিয়নো মোৰ তাতে যোৱাটো মানে বেছি ইচ্ছা আছিলে, কিন্তু যাব নাপালেও অকণমান মনটো বেয়া লাগি আছে। হ'ব বোলো একো নাই, এতিয়া বেলেগ ক'ৰবাতে যাম আৰু। কিন্তু দেৰি হৈ গ'ল, বহুত দেৰি হৈ গ'ল। আমি মানে সেইটো মানে কথাটো জনাত বহুত দেৰি হৈ গ'ল, কাৰণ আমি ভাবিছিলোঁ তাতে যাম আৰু লাহে ধীৰে যাম, গৈ পেলাই লাঞ্চটো কৰিম গুচি আহিম, তেনেকৈ ভাবি আছিলোঁ। ওলাই আহোঁতেনে লেট হৈ গ'ল। চাওঁ এতিয়া তাকে ক'ত যাব পাৰোঁ, গৈ লওঁ প্ৰথম। আমি গৈ আছোঁ এতিয়া ভৈৰৱকুণ্ড। ক'ত যাম ক'ত নাযামকৈ লাষ্টত ভাবিলোঁ ভৈৰৱকুণ্ডতে যাওঁ, কাৰণ মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ ভৈৰৱকুণ্ডত যাম বুলি, তাৰপিছত যোৱা হোৱা নাই। সেইকাৰণে আজি ভাবিলোঁ সময়ো আছে এতিয়া, ইমান বেছি দূৰো নহয় আৰু তেজপুৰৰ পৰা, সেইকাৰণে ভাবিছোঁ এতিয়া ভৈৰৱকুণ্ড যাওঁ। তাৰপিছত ব্ৰেকফাষ্ট কৰি নাহিলোঁ, মোৰ ইমান এতিয়া ভোক লাগিছে, মানে কি হ'ল সেয়া য'ত যাম ভাবিছিলোঁ ত'ত যোৱা নহ'লে। তাৰপিছত ক'ত যামকৈ সেইবিলাক গুগল চাই থাকোঁতেনে, গুগল চাৰ্চ কৰি থাকোঁতেনে আধাখিনি সময় তেনেকৈয়ে গুচি গ'ল। এওঁ খোৱা বোৱা কৰিলে, কিন্তু কি হয় সেয়া কি হয় এওঁ খোৱা বোৱা কৰিলে, কিন্তু মোৰতো একোৱেই খোৱা নহ'লে। তাৰপিছত সেইকাৰণে বোলো এতিয়া কিবা এটা আনিব দিছিলোঁ, তাৰপিছতে তাকে খাই বৈ পেলাই যাম আৰু। এই হেৰি বাইদেউগৰাকীয়ে বোলে আপোনাক ফোন কৰি আছে, ৰিচিভ কৰা নাই বুলি ক'লে দেখোন। আৰু আমি আহি পাই গ'লোঁ ভৈৰৱকুণ্ড। একদম পূৰা পানীৰ যি কাৰেণ্ট হৈছে, বেলেগ কাৰেণ্ট মাৰিছে পানীৰ। ভালে এখন কি নদী বুলি কয়? বেলেগ চাউণ্ড হৈছে কৈছোঁ নহয়, কোনো কাৰোবাৰ নুশুনিব, ইমান বেছি চাউণ্ড, একদম সাগৰৰ ঢৌ নিচিনা চাউণ্ড হৈ আছে। ইমান ধুনীয়া বুলি কৈছোঁ, কি ধুনীয়া এটা পৰিৱেশ, একদম পূৰা এখন নদীৰ লগতে ফালে পাহাৰ লাগি আছে। মই প্ৰথমতে ভাবিছিলোঁ ভৈৰৱকুণ্ডনো তেনেকুৱা কি আছে চাবলৈ, পিকনিক স্পট বুলি জানো, কিন্তু এতিয়া বাৰিষা পিকনিক খাবও নোৱাৰি ন। মই ভাবি আছিলোঁ কি আছে। এতিয়া আহি পেলাই গম পাইছোঁ মানুহ ইয়াতে কিয় আহে, কিমান ধুনীয়া হয়। বেলেগ ধুনীয়া, মোৰ যে এবাৰ যাব মন যোৱা নাই, সাংঘাতিক ধুনীয়া। ইয়াতে একদম পূৰা এইবিলাক দোকান লাগি আছে, যি খাই ইয়াতে গাহৰি চাহৰি চব পাই যাব, হয় নহয়? এতিয়া গাহৰি চাহৰি চব পায়। গাহৰি যোনে গাহৰি খাই ভাল পায় তাক লোভ লগাই দিছোঁ মই। কৰি আছে, আমি ভাবিছিলোঁ ইয়াতে এনেকুৱা সেই দোকানবিলাক লাগি আছে, ইয়াতে কিবা এটা খাই লওঁ, কাৰণ মোৰ ইমান ভোক লাগিছে, থাকিব পৰা নাই। সেই কিবা কিবি খাই আহিছিলোঁ, তথাপিও ভোক গুছা নাই ন, ভোক লাগি আছে। ভাবিছিলোঁ লোকেল চিকেন আৰু এনেকৈ ভাত বা ৰুটি খাওঁ, সিহঁতে আকৌ লোকেল চিকেনটো আজিহে আনিবলৈ নাপালে। গাহৰি আছে, মইতো গাহৰি নাখাওঁ ন। এতিয়া কি হ'ব আমাৰ, ক'ত পাম? এতিয়া লোকেল চিকেন বিচাৰি ঘূৰি ফুৰিছোঁ, এতিয়া পালে খাম আৰু নাপালে নাই আৰু। নদীখনৰ ওচৰ পালোঁ, এইকণ পালেহি যে মোৰ এতিয়া যাব মন নাযায় ঘৰলৈ, ইমান ভাল লাগিছে, ইয়াতে থাকি যাম লাগিছে। ইফালে ইয়াত পূৰা জাল মাৰি আছে। অ' দাদা মাছ পাইছেনে নাই? মাছ নাই? নদীত জাল মাৰি আছে, মানে ইমান বোলে মাছ নাপায়, তথাপিও একে জালেই জাল, ইফালেও জাল সিফালেও জাল। হৈছে এইটো চুইচ গেট, যেতিয়া অৰুণাচলত পানী বাঢ়িব তেতিয়া পূৰা পানী এৰি দিব আৰু আমাৰ অসম পাবগৈ পানী গৈ পেলাই।
পিকনিক খাবলৈ অহা নাই, এনেই আহিছোঁ আৰু চাবলৈ, আগে পিছে অহা নাই, সেইকাৰণে বোলো চাই যাওঁ। গোটেই শিল শিল শিল, চাৰিওপিনে শিল। ভাবিছোঁ আৰু এতিয়া বাৰিষা ছিজন, গোটেই চাগে চাৰিওপিনে পানী 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 হৈ থাকিব বুলি। মানে এনেকুৱাও যে মানে শুকান জেগা আছেতো ভবাই নাই, বহুত আছে পিকনিক খোৱা মানুহ আছে, এতিয়াও মানে বহুতখিনি আছে। এইফালে এইখিনি জেগা ধুনীয়াকৈ খাব পাৰি, পানী ইমান নাই। কাষতে এইখন নদীখন, আমি দেখোন পিকনিক খাব পাৰিলোঁ হয়। হা, মই ভাবিছোঁ চাৰিওপিনে পানী হৈ থাকিব আৰু কি পিকনিক খাম। আহিব লাগিব এদিন পিকনিক খাবলৈ বুলি। এই ইয়াত পিকনিক খাই আছে মানুহে ন? কি বনাইছে? মইতো একো গম নাপোৱা নে? কোনোবা যদি এতিয়া ভাবি আছে পিকনিক খাবলৈ আহিম বুলি, চানডে বা তেনেকৈ হেৰিত বন্ধ বাৰত আহি যাব পাৰিব। নহয় যে অকল বনাই পেলাইহে ইয়াতে খাব পাৰি, ঘৰতে বনাই মেলি আনিবতো খাব। একো মজা নোহোৱা নহয় ন, যে সি মানে কৈ আছে আৰু ইয়াতে বোলে বনাবলৈ দিগদাৰ। কিয়, ইমান শুকান জেগা আছে, ধুনীয়াকৈ বনাই মেলি আজাদিছে খাব পাৰিব। তাকে নহ'লে হোটেলৰ পৰা লৈ আহিলেও হ'ব। দলংখন সেইখনীয়া পৰা ইমান সৰু সৰু লাগিছে ন? পূৰা পাহাৰবিলাকো ডাৱৰ ডাৱৰ হৈ আছে, ডাৱৰে ঢাকি ধৰিছে। থেংক ইউ ফৰ ভিজিটিং ইণ্ডিয়া। আৰু আমি আছোঁ এতিয়া ইণ্ডিয়া আৰু ভূটান বৰ্ডাৰত। আৰু এই গেটখন যে যোৱা 3 বছৰ ধৰি পেলাই মানে বন্ধ কৰি ৰাখিছে, আৰু যেতিয়াৰ পৰা মানে ক'ভিড হৈছিলে তেতিয়াৰ পৰা বন্ধ হৈ আছে, এতিয়ালৈকে খুলি দিয়া নাই গেটখন। নেটৱৰ্ক একো নাই ইয়াতে, নেটৱৰ্ক নাই। গুগল পে' কৰিব ল'লোঁ এখন হেৰিত দোকানত, গুগল পে' খুলিয়ে নাখালে, মানে নেটৱৰ্ক নাই। তাৰপিছত আৰু এটা কথাই কৈ দিওঁ ইণ্টাৰেষ্টিং। ইয়াতে মানে কি হয়, আমি ATM বিচাৰিছিলোঁ, তাৰপিছত ATMতো পইচা উলিয়াবলৈ নোৱাৰিলোঁ, কাৰণ ইয়াতে ATM নাই। তাৰপিছত কি কৰিলে, মানে কিবা হেৰি বুলি আছে, মিনি ATM বুলি এটা আছে, তাতে সেই এজন মানুহৰ ওচৰলৈ গ'ল, তাতে যিজন মানুহ আছিলে আৰু তাতে গ'ল। যোৱাৰ পিছত কি কৰিছে, সেই মানুহজনৰ একাউণ্টত পইচাটো মানে ট্ৰান্সফাৰ কৰি দিব লাগে, তেওঁ মানে কেছ পইচা দি দিব। কিন্তু ইণ্টাৰেষ্টিং হ'ল, 500 উলিয়ালে তেওঁক 10 ৰুপিজ লাগে এক্সট্ৰা দিবলৈ, আৰু 1000 যদি মানে আমাক দৰকাৰ হয় তেতিয়া 1000টো তেওঁ কেছ দিব, কিন্তু তেওঁ 20 ৰুপিজ এটা এক্সট্ৰাকৈ দিব লাগে। সেইটো ইণ্টাৰেষ্টিং। সেইকাৰণে ইয়াতে কোনোবা আহিলে কেছ পইচা লৈ আহিব, নহ'লে 10 টকা 20 টকা সেইটো এনেই গুচি যাব। আৰু ভৈৰৱকুণ্ডৰ লগতে এখন ধুনীয়া এখন ৰিজৰ্ট আছে, ধনশিৰি ৰিজৰ্ট। আমি এতিয়া তাতে সোমাইছোঁ, ইয়াতে কিবা এটা খাই যাম বুলি। এখন ৰেষ্টুৰেণ্ট হৈ ইয়াতে আহিছোঁ, মানে আমি তালৈ গৈছিলোঁ, তাতে এখন কিবা আছে ৰিজৰ্ট বুলিয়ে লিখা আছিলে, তাতে গৈছিলোঁ। তাতে বোলে একো নাপায়, তাৰপিছত ইয়াতে ৰেষ্টুৰেণ্টখনত ইয়াতে পঠাই দিছে, আৰু ইয়াতে ধুনীয়াকৈ বহিব পাৰে, জুলনা চুলনাও আছে বাচ্চা খেলিবৰ কাৰণে। তাৰপিছত ইয়াতে এতিয়া আহিছোঁ, ইমান ভোক লাগিছে বোলো, কিবা এটা খাই লওঁগৈ বা পটাপট, বেলেগ ভোক লাগিছে। তাৰপিছতে এতিয়া সেয়া খাই বৈ ওলাই আহিলোঁ। ওলাই আহি পেলাই আমি একদম পূৰা ভিতৰুৱা ৰাস্তাইদি আহি আছোঁ। এইবিলাক মই ইমান জেগা চিনি নাপাওঁ, ইহঁতি চিনি পায়। গুগল মানে মেপত চাই আহি আছে, আৰু মেপ চাই আহি আছে। তাৰপিছত বজাৰ এখন বহিছে, ইয়াতে মানে হেনো পূৰা একদম মানে ফ্ৰেছ লোকেল চব্জি পায়, আৰু তাকে আনিবলৈ গৈছে দুইটা। মই বোলো নাযাওঁ দেই, মোৰ ইমান ভাগৰ লাগিছে, খোজকাঢ়ি কাঢ়ি ইমান ভাগৰ লাগিছে, লগতে ভাত খাই দিলোঁ যে বেলেগ টোপনি ধৰিছে, সেইকাৰণে মই নগ'লোঁ। মই গাড়ীতে বহি আছোঁ, সিহঁতি গৈছে আৰু আনিবলৈ। তাকে আহি পেলাই যাম, মানে কেতিয়া ঘৰ পাওঁ লাগি আছে। আৰু আজি নেক্সট ডেটো হয়, কালি মানে আহি পাওঁতে বহুত দেৰি হৈ গ'ল, তাৰপিছত ইমান ভাগৰো লাগি আহিছে, সেইকাৰণে আৰু ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ, বোলো আজি কণ্টিনিউ কৰি দিওঁ। আৰু কালি যে গ'লোঁ, ইমান ভাল লাগিলে নহয় গৈ। মানে কি হ'ল, আমি বহুত দিন তেনেকৈ যোৱাই নাই ওলাই পেলাই, কালি ইমান দিনৰ পিছত গৈছোঁ তাত, মানে তাকো গৈছোঁ একেবাৰে মানে এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত আছোঁগৈ। তাৰপিছত গোটেই দিনটো আপোনালোকে যদি কোনোবা ভাবি আছে মানে তেনেকুৱা ছানডে'ত বা তেনেকুৱা হলিডে'ত মানে এটা ধুনীয়া সময় পাৰ কৰিম বুলি যদি ভাবিছে, আৰামত গৈ পেলাই ভৈৰৱকুণ্ড একদম ধুনীয়াকৈ খাই বৈ পেলাই গুচি আহিব পাৰে। মানে এটা পিকনিক হিচাপে, আৰু ঘৰতে বনাই নিও হওক বা তাতে বনাই পেলাই হওক, ধুনীয়াকৈ মানে খাই বৈ পেলাই আৰামত এটা মানে সুন্দৰ দিন মানে পাৰ কৰি পেলাই আহিব পাৰে। আৰু ভৈৰৱকুণ্ডতো মানুহ গৈয়ে থাকে, বহুতখিনি মানুহ চাগে গৈছে, আমিহে কিজানি ইমান মানে এতিয়াই গৈছোঁ।
আগতে যোৱা নাই এওঁতো গৈছে এওঁ 3-4বাৰমান গৈছে পিকনিক খাবলৈ কিন্তু মই যোৱা নাছিলোঁ মই ফাৰ্ষ্ট টাইম গৈছোঁ আৰু মোৰ নিচিনাকৈ সেয়া ভৈৰৱকুণ্ড নেদেখা মানুহ থাকিব পাৰে ন ভৈৰৱকুণ্ডলৈ নোযোৱা মানুহ থাকিব পাৰে এই যি যোৱা নাই মানে সেই মানে তেখেতসকলক কৈছোঁ আৰু গৈ পেলাই চাই আহিবগৈ বহুত ধুনীয়া হয় বহুত ভাল পাব গৈ ঠিক আছে তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক অতি সোনকালে লগ পাম তেতিয়ালৈকে সকলোকে বাই বাই